আৰু কিমান দূৰলৈ যাব বিচাৰ তই কচোন? নাজানো ময়ো মাথো অনুভৱ কৰোঁ নিচা ৰাতিবোৰত যে এতিয়াও বহুতো বাট আছে। অনুভৱ কৰিছ কৰ বাৰু, কিন্তু চিন্তাবোৰ এৰাই চলিবি। সেইবোৰ বাদ দেচোন এতিয়া। ঘৰত মাহঁতৰ ভাল নহয়? ভাল ভাল। মায়ে সোধে তোৰ কথা, মনত পৰিলে কয় মাতি দিবিচোন তাক এদিন। নামটোহে শুনি আহিছোঁ অতদিনে তাৰ। মই বোলো ফটোত দেখিছই দেখোন, ঘৰলৈ নামাতো যা তাক। তাৰ পাছত কি আৰু, বহু দেৰিলৈ নামাতে মোক। মই হেনো ডাঙৰ হৈ কথা নোহোৱা হৈছোঁ। হৈছতো তই। হ'ব মা আৰু তই একেই, একে লগৰ হ'লেও তই মোক সৰু ছোৱালীৰ নিচিনা ব্যৱহাৰ কৰ। হ'ব দে, এতিয়া মোৰ আগত অভিমানবোৰ কৰি দেখুৱাব নালাগে। তোক কিয় ভাল লাগে জান? কিয়নো ভাল লাগে? এই যে কথাবোৰ মন দি শুন মোৰ, সেইকাৰণেই। তই দেখোন কৈছিলি মই বোলে বহুতেই বেছি বেয়া, এটা মস্ত পাগল। ক'লোৱে যেনিবা, বিশ্বাস কৰিবলৈনো কোনে ক'লে তোক? তই ক'লেতো বিশ্বাস কৰিমেই। কৰিবি, কিন্তু সকলো নহয়। এতিয়া হ'ব দেই, মা কেতিয়াবাৰ পৰাই চিঞৰি আছে, নগ'লে সোনকালে মোবাইলৰ সৈতে ভাঙিব মোক। হ'ব যা, ভালকৈ থাকিবি তহঁতো। তয়ো।